Hi students. তো আজিৰ ক্লাছত আমি নতুন এটা টপিক এটা লৈ আহিছোঁ মই আৰু সেইটো হ'ল তোমাৰ তাৎপৰ্যপূৰ্ণ অংক। তো ইয়াক আমি কি বুলি কৈছিলোঁ আগৰ ক্লাছত আমি কি পঢ়িলোঁ তোমাৰ সাইন্টিফিক নোটেশন পঢ়িলোঁ হয়নে নহয় বিজ্ঞানসন্মত লিপি বুলি আমাৰ টপিক এটা আছিলে সেইটো পঢ়িলোঁ আৰু তো আজিৰ ক্লাছত আমি কি পঢ়িলোঁ তাৎপৰ্যপূৰ্ণ অংক। চ' এটা এটা পদ্ধতি এটা হয় না আমি পদ্ধতি বুলি কৈছিলোঁ যাৰ দ্বাৰা আমি কি ক'ব পাৰোঁ জোখ মাখত থকা কিছুমান মানে তোমাৰ অনিশ্চয়তাবোৰক আমি কি ক'ব পাৰোঁ সঠিকভাৱে মানে তোমাৰ উপস্থাপন কৰিব পাৰোঁ যাতে। তো প্ৰব্লেম কি হৈছে কি হয় কি চোৱা তোমাৰ আমি কেতিয়াবা জোখ মাখ কৰোঁতে আমি কি হয় কিছুমান যিটো মান পাব লাগিছিলে আমি সঠিকভাৱে নাপাবও পাৰোঁ। কেতিয়াবা কি হয় তাক আমি কি বুলি কওঁ তেতিয়া অনিশ্চয়তাই দেখা দিয়ে বুলি কওঁ। তথাপিতো আমি কি কৰোঁ চোৱা তথাপিতো আমি কি কৰোঁ কেতিয়াবা সংখ্যাবিলাকক সঠিকভাৱে মানে এটা নিৰ্দিষ্ট মানৰ বা সঠিকভাৱে বুজি পোৱাকৈ আমি কি ক'ব পাৰোঁ উপস্থাপন কৰিব বিচাৰোঁ হয়নে যাক আমি কি বুলি ক'ম হয় যথাৰ্থভাৱে উপস্থাপন কৰা বা মানে নিৰ্ভুলভাৱে উপস্থাপন কৰা অৰ্থাৎ ভুল নথকাকৈ উপস্থাপন কৰা বুলি ক'ম। যে মই সৰু এটা উদাহৰণ এটা দিছোঁ মন কৰা যদি আমাৰ লগত সংখ্যা এটা থাকে আৰু যদি আমি বুলি কওঁ যে এইটো এটা চোৱা আমি যদি কেইবাটাও যদি 6 লিখোঁ ইয়াতেতো কিবা এটা মিনিং হ'ব জানো হয়নে এইটোতো 14 হৈ নাযাব যাব জানো নেযায় কিন্তু ইয়াক আমি যদি এনেকৈ উপস্থাপন কৰি এইখিনিক আমি কি বুলি ক'ব পাৰোঁ হয়তো অনিশ্চয়তা বুলি ক'ব পাৰোঁ হয় না এইখিনিতো কোনো মহত্ব নাথাকিব ইয়াত তুমি যিমানটাই 6 দিয়া কিন্তু এইটো 14 হৈ নাযায় 13টো ৰাইট। তো এনেকুৱা কিছুমান অসুবিধাবোৰ আমি কি ক'ব পাৰোঁ এই ইয়াত আমি আলোচনা কৰিব বিচাৰিছোঁ এক্সেক্টলি ক্লিয়াৰ। চ' ইয়াৰ দ্বাৰা আমি এই সমস্যাবোৰনো কেনেকৈ সমাধান কৰিম তো তাৰ বিষয়ে আমি আলোচনা কৰিম এক্সেক্টলি হিয়ৰ। তো চোৱা এটা মই অলপ আগতে দুটা কথা কৈ গ'লোঁ তোমাক আমি কি কৰিব লাগে যদিও অনিশ্চয়তা থাকে তেতিয়াও আমি কি কৰিব লাগে সংখ্যাবিলাকক নিৰ্ভুলভাৱে কি কৰিব লাগে উপস্থাপন কৰাৰ প্ৰয়াস কৰিব লাগে বা আমি কি কৰিব লাগে যথাৰ্থভাৱে মানে সংখ্যাবিলাকক কি কৰিব লাগে বা মানবোৰক উপস্থাপন কৰাৰ যত্ন কৰিব লাগে। এতিয়া প্ৰথমতে আমি জানি লওঁ নিৰ্ভুল বা যথাৰ্থ মানে কি মিনিং কৰে বা তাৰ মহত্বটো কি হয়। মই ক'লোঁ চোৱা নিৰ্ভুলটোক আমি আন এটা ৱৰ্ড আমি ইউজ কৰোঁ যাক আমি কি বুলি ক'ম তোমাৰ নিৰ্ভুলতা বুলি কওঁ আৰু আমি যথাৰ্থতা বুলি কওঁ অ'কে নিৰ্ভুলতা আৰু যথাৰ্থতা ইংৰাজীত ইয়াক কোৱা হয় একুৰেচি বুলি আৰু ইয়াক কোৱা হয় তোমাৰ প্ৰিচিশ্যন বুলি। চ' ষ্টুডেণ্টছ আমি ইংৰাজী টাৰ্মবিলাকো মনত ৰাখিব চেষ্টা কৰিব লাগে ঠিক আছে তোমালোকৰ সহায় হ'ব পাছৰ ক্লাছবিলাকত বা ভৱিষ্যতে তোমালোকৰ সহায় হ'ব। তো প্ৰথমতে আমি চাওঁ যে নিৰ্ভুলতা বা তোমাৰ যথাৰ্থতাই কি মিনিং কৰে সেইটো চাওঁ তাৰপিছত আমি নেক্সট টপিকটোৰ ফালে আগবাঢ়ি যাম অ'কে। এটা চোৱা মই চিন্তা কৰা মই তোমালোকক কি কৰিলোঁ এটা এক্সপেৰিমেণ্ট এটা কৰিব দিছোঁ পৰীক্ষা এটা কৰিব দিছোঁ আৰু মই ক'লোঁ যে তোমালোকে চোৱা ষ্টুডেণ্ট ইয়াৰ মান পাব লাগে 5 মই তোমালোকক সেই বুলি ক'লোঁ আৰু এই যোনটো 5 যোনটো মই মান দিলোঁ তাক মই কি বুলি ক'ম তোমাৰ প্ৰকৃত মান বুলি ক'ম। মই ইয়াক কি বুলি ক'ম প্ৰকৃত মান বুলি ক'ম মানে মই যোনটো তোমালোকক ঠাৱৰ কৰি দিছোঁ যে ইমানটো হ'ব লাগে। চ' কি কৰিলা ধৰা তুমি যেতিয়া পৰীক্ষা কৰি গৈ আছা তুমি কি কৰিলা চে 4.9 পালা চে 4.89 পালা চে তোমাৰ 4.77 পালা বা তোমাৰ চে আৰু এটা পালা মই সেইটো পিছত ক'ম। আৰু ইয়াতো ধৰা মই একেখিনিয়ে মান পাইছোঁ আমি দুইটাকে একেটা কথাতে ৰিজাব পাৰি তো একেটা আমি মান পাইছোঁ দুটাতে। এতিয়া যেতিয়া আমি নিৰ্ভুলতা বুলি ক'ম নিৰ্ভুলতা মানে কি মিনিং কৰে জানানে ভুল নোহোৱা। মই তোমালোকক 5 উলিয়াব দিছিলোঁ তোমালোকে এইখিনি পাইছা কিন্তু যেতিয়া মই যদি কওঁ যে আৰু এটা মান পালা যিটো নেকি তোমাৰ 5 বুলি মই যেতিয়া তোমালোকে যেতিয়া মোক ক'বা তো তোমালোকে মোক কি বুলি ক'বা অঁ ছাৰ আমাৰ ভুল হোৱা নাই শুদ্ধকৈ ওলাইছে। তো এই যোনটো নিৰ্ভুলতাটো ভুল নোহোৱাটোৰ পৰা আহিছে বুজি পাইছা এইটো ইয়াক আমি কি বুলি ক'ম নিৰ্ভুলতা মানে সঠিকভাৱে একুৰেট হ'ল বুলি ক'মনে আমি যে ছাৰ মই ছাৰ একুৰেট পাইছোঁ তাৰমানে সেই একুৰেটটো ক'ৰ পাইছে তোমাৰ একুৰেচি শব্দটো পাইছে যাক আমি ইংৰাজীত কি বুলি ক'ম নিৰ্ভুলতা অৰ্থাৎ ভুল নোহোৱা সঠিক মান ওলাইছে মই যোনটো প্ৰকৃত মান তোমালোকক ঠাৱৰ কৰি দিছিলোঁ তাৰ একজেক্ট মান এটা ওলাইছে। আৰু এই যিখিনি আমি মান পালোঁ পৰীক্ষাৰ দ্বাৰা ইহঁতক আমি কি বুলি ক'ম তোমাৰ পৰীক্ষালব্ধ মান বুলি ক'ম পৰীক্ষালব্ধ মান বুলি ক'ম। এটা ইণ্টাৰেষ্টিং ঘটনাটো শুনা কি মিনিং কৰে যেতিয়া মই এক্সপেৰিমেণ্টত যিখিনি মান পাইছোঁ সেই মানবিলাকক মই কি কৰিম এই যোনটো প্ৰকৃত মান আছে তাৰ সৈতে মই ৰিজাব চাম মানে মিলাব চাম যে এই মানটো ইয়াৰ কিমান ওচৰ চাপিছে বা এই মানটো ইয়াৰ কিমান ওচৰ চাপিছে। তো যেতিয়া মই কি কৰিম এই পৰীক্ষালব্ধ মানবিলাকক প্ৰকৃত মানৰ সৈতে
কিমান সামঞ্জস্য আছে মানে কিমান মিল আছে হেতু যদি আলোচনা কৰিবলৈ যাওঁ তো তাক আমি কি বুলি কম নিৰ্ভুল বুলি কম বা নিৰ্ভুলতা বুলি কম অৰ্থাৎ 4.925 কিমান ওচৰ চাপিছে কিমান সামঞ্জস্য আছে কিমান মিল আছে বা 4.892 কিমান মিল আছে কবা যে হোৱা নাই ভুল হৈছে 4.77 হোৱা নাই ভুল হৈছে কিন্তু যেটা 5 বুলি কবা তুমি বা 5 মান যেটা পাবা তুমি কি বুলি কৈছা নিৰ্ভুল মানে ভুল নাই স্যাৰ একুৰেট হৈছে বুজি পাইছা তো কি কৰিলো আমি যে এক্স্যাক্টলি প্ৰতিটো পৰীক্ষালব্ধ মানক আমি কি কৰিলো প্ৰকৃত মানৰ হৈতে আমি কি কৰিলো মিলাই চাব চেষ্টা কৰিছো অৰ্থাৎ কিমান সামঞ্জস্য বা মিল আছে তাক আমি কি কৰিছো উলিয়াব বিচাৰিছো তো তাক আমি কি বুলি কম নিৰ্ভুলতা তো আমি কি বুলি ক'ব পাৰো নিৰ্ভুলতা হল পৰীক্ষালব্ধ প্ৰতিটো পৰীক্ষালব্ধ মানৰ হৈতে প্ৰকৃত মানৰ থকা সামঞ্জস্যক আমি কি বুলি কম নিৰ্ভুলতা বুলি কম ক্লিয়াৰ আৰু যেতিয়া আমি যথাৰ্থতা আলোচনা কৰিম যথাৰ্থতাৰ কি হয় প্ৰকৃত মানৰ লগত কোনো সম্বন্ধ নাই তাতে মানে কি ক'ব বিচাৰিছো এই যিখিনি মান পাইছা ন এই এটা মানে প্ৰত্যেকটো মানে ইটোৱে আনটোৰ লগত কিমান ওচৰ চাপিছে বা কিমান সামঞ্জস্য আছে প্ৰত্যেকটো মানৰ তো সেই সামঞ্জস্যখিনি কি বুজোৱা হয় তোমাৰ যথাৰ্থতা বুলি কোৱা হয় অসমীয়াত বা যথাৰ্থ বুলি কোৱা হয় আশা করি বুঝি পাইছা মই আকৌ এবাৰ ৰিপিট কৰিছো নিৰ্ভুলতাটোক আমি কি কৰো প্ৰতিটো পৰীক্ষালব্ধ মানক প্ৰকৃত মানৰ হৈতে যেটা আমি ৰিজাই চাম বা মিলাই চাম তেতিয়া আমি নিৰ্ভুলতা বুলি কম কিন্তু গুটেই কিটা পৰীক্ষালব্ধ মান এটাই আনটোৰ হৈতে কিমান ওচৰ চাপিছে বা কিমান মিল আছে প্ৰতিটো মানৰ সেই তাক আমি কি বুলি কম তোমাৰ যথাৰ্থতা বুলি কম আশা করি বুঝি পাইছা এতিয়া আমি মেইন টপিকটোলৈ আহো যাক আমি কি বুলি কৈছো তোমাৰ significant figure বা তাৎপৰ্যপূৰ্ণ অংক বুলি আমি কৈছো এটা কি বুলি কোৱা হৈছে এতিয়া এই যে অলপ আগত যে মই সংখ্যা কিছুমান দেখাইছিলো ন যে 13.666 যে মই এনেকৈ লিখিছিলো এটা ইয়াত আমাৰ এইটো নিশ্চিত মান 13 টো এটা নিশ্চিত মান হয় আমি 13 পাইছো আৰু এইটো নিশ্চিত মান কিন্তু এই 0.6666 যিমানটা চিহ্ন থাকক সেইগিটাৰটো কোনো নিশ্চিততা নাই তো তাক আমি কি বুলি কম অনিশ্চিত বুলি কম তো কি বুলি কোৱা হয় জানা ভৌতিক ৰাশিৰ জোখমাখত থকা নিশ্চিত আৰু অনিশ্চিত গুটেই গিটাক সংখ্যাটোক বা অংকটোক আমি একেলগে কি বুলি কম তোমাৰ তাৎপৰ্যপূৰ্ণ অংক বুলি কম আৰু তাৎপৰ্যপূৰ্ণ বুলি কোৱাৰ লগে লগে কি মনত আহে আমাৰ শুনা তাৎপৰ্য মানে এটা কি থাকিব লাগিব যোনটো সংখ্যা তুমি উপস্থাপন কৰিছা বা যেটো সংখ্যা লিখিছা তাৰ এটা কি হ'ব লাগিব নিৰ্দিষ্ট এটা অৰ্থ এটা থাকিব লাগিব তাৰ এটা নিৰ্দিষ্ট মান এটা থাকি বুজাব পাৰিব লাগিব হি তো তেতিয়া তাক আমি কি বুলি কম তোমাৰ নিশ্চিত বুলি কম আশা করি বুজি পাইছা মই কি ক'ব বিচাৰিছো তোমালোকে এক্স্যাক্টলি বুজি পাইছা হয়তো তো 13 বুলি কোৱাৰ লগে লগে 13 হয় এটো নিশ্চিত মান এটা 13 কিন্তু 0.6666 তুমি যিমানটাই 6 নিলিখা কিয় তাৰ কি মিনিং আছে কথা বুজি পাইছা তো নিশ্চিত আৰু অনিশ্চিত দুটাক একেলগে কি বুলি কোৱা তোমাৰ আমি কি বুলি কম হেতক তাৎপৰ্যপূৰ্ণ অংক বুলি কম এটা ঘটনা হ'ল কি চোৱা আমি কি ক'ব পাৰো যেটো আমাক সাংখ্যিক মান এটা দিয়া থাকিব সেই সাংখ্যিক মানৰ পৰা আমি কি ক'ব পাৰো কিছুমান তাৎপৰ্যপূৰ্ণ অংকৰ সংখ্যা আমি বাছি উলিয়াব পাৰো আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব কিছুমান নিয়ম মানি চলিব লাগিব তো মই এটাকে নিয়মবিলাক কৈ যাম আৰু উদাহৰণো দি যাম তোমালোকে ভালকে মন কৰিবা সো তাৎপৰ্যপূৰ্ণ অংক সংখ্যা গণনা কৰা নিয়ম টপিকটো এনেকে মনত ৰাখা মই লিখি নাথাকো প্ৰথম ৰুল কি বুলি কৈছে জানা অশূন্য অংক যিমান থাকিব গুটেই বিলাকে কি বুলি কৈছে তোমাৰ তাৎপৰ্যপূৰ্ণ হয় মানে 1 ৰ পৰা 9 ৰ ভিতৰত 1 আৰু 9 যিমানখিনি সংখ্যা থাকিব তাৰ ভিতৰত 1 আৰু 9 ধৰি গুটেইখিনি সংখ্যা কি হ'ব তোমাৰ তাৎপৰ্যপূৰ্ণ হ'ব সাপোজ মই যদি কওঁ 234 এটো যদি মই কওঁ 32345 বুলি মই কওঁ তো ইয়াত এটো গুটেইকিটা অশূন্য হয়নে তো গুটেইকিটা অংকই কি হ'ব তোমাৰ তাৎপৰ্যপূৰ্ণ তো 2345 সংখ্যাটোত কেইটা তাৎপৰ্যপূৰ্ণ অংক আছে বুলি ক'লে আমি কি বুলি কম 4টা আছে বুলি কম বুজি পাইছা এতিয়া 2 নম্বৰ নিয়মটো চোৱা যদি অশূন্য অংকৰ আগত শূন্য যদি থাকে সেই শূন্যবোৰ কি নহয় তোমাৰ তাৎপৰ্যপূৰ্ণ নহয় তাৰ মানে মই যদি ইয়াত 00 এনেকৈ লগাও তো তেতিয়াও কি থাকিব ইয়াত তোমাৰ 4টাই তাৎপৰ্যপূৰ্ণ কাৰণ এই অশূন্য অংকৰ আগত থকা বিলাক আমি কি বুলি কোৱা নাই তাৎপৰ্যপূৰ্ণ নহয় বুলি কৈছো ক্লিয়াৰ কিন্তু 3 নম্বৰ ৰুলে কি কয় জানা যদি
শূন্যবোৰ যদি কি হয় অশূন্য অংকৰ মাজত যদি থাকে বা অশূন্য সংখ্যাৰ মাজত যদি থাকে তেতিয়া হলে কি হ'ব সেই শূন্যবোৰো কি হৈ যায় তোমাৰ তাৎপৰ্যপূৰ্ণ হৈ যায় মন কৰা যদি মই 20002345 বুলি কম তেতিয়া ইয়াত কেইটা তাৎপৰ্যপূৰ্ণ অংক থাকিব 1 2 3 4 5 6 7 8 ইয়াত কেইটা আছে 8টা তাৎপৰ্যপূৰ্ণ অংক আছে তো এটো মন কৰিবা বুজি পাইছা কিন্তু কি বুলি কৈছে জানা যদি অশূন্য অংকৰ পাছত হুফালে যদি শূন্য কেটা যদি থাকে হে শূন্যবোৰ কি নহয় তোমাৰ তাৎপৰ্যপূৰ্ণ নহয় কিন্তু তাৎপৰ্যপূৰ্ণ হ'ব কিতিয়া হ'ব যদি এই শূন্য কেটাৰ আগত কি থাকে তোমাৰ দশমিক স্থান বিন্দু এটা থাকে সে মই যদি কওঁ ইয়াত কেটা থাকিব তোমাৰ কেৱল এটা কাৰণ এইটো অশূন্য এক তো এটাই তোমাৰ থাকিব তাৎপৰ্যপূৰ্ণ কিন্তু মই যদি কওঁ এই অংকটোক যদি মই 100 বুলি লিখো তেতিয়া ইয়াত কেটা হ'ল তোমাৰ তিনটা তাৎপৰ্যপূৰ্ণ অংক আহি গ'ল তো এইটো ইন্টাৰেষ্টিং ঘটনা হয়নে সো তো এই দুটা বস্তুটো তোমালোকে কনফিউজন হৈ যাব পাৰে তো ইয়াত অলপমান মন দিবা যদি অশূন্য অংকৰ পাছত বা হুফালে যদি শূন্য কেটা থাকে আৰু তাত যদি দশমিক বিন্দু না থাকে তেতিয়া কি হ'ব কেৱল অশূন্য অংকবিলাকে কি হ'ব তোমাৰ তাৎপৰ্যপূৰ্ণ হে পাছফালে থকা শূন্য কেটা তাৎপৰ্যপূৰ্ণ নহয় কিন্তু দশমিক বিন্দু অৱস্থান কৰি যদি শূন্যবোৰ থাকে তো তেতিয়া কিন্তু কি হ'ব সেই শূন্যবোৰ কি হ'ব তোমাৰ তাৎপৰ্যপূৰ্ণ হৈ যাব তো এইখিনি আমাৰ কিছুমান ৰুল হয় সো তোমালোকে এটা ভাবা যে কেনেকৈ হ'ব বা কি হ'ব সেইখিনি এটা ৰুল হয় তাৎপৰ্যপূৰ্ণ অংক বাছিলৈ এটা ৰুল তো তাত তোমালোকে ইমান লাগি থাকিব নালাগে মই ভাবো আৰু এটা কথা আছে তোমালোকে মন কৰিছানে যেতিয়া আমি কি পঢ়িছিলো তোমাৰ সাইন্টিফিক নোটেশন পঢ়িছিলো বিজ্ঞানসন্মত লিপি তাত আমি সংখ্যাবিলাকক কি কৰো তোমাৰ n * 10 টু দি পাৱাৰ n ৰূপত প্ৰকাশ কৰিছিলো হয়নে তো কি হয় কেতিয়াবা সাপোজ মই যদি সংখ্যা এটা লিখো তোমাক সে 2.34 * 10 টু দি পাৱাৰ সে 2 বুলি যদি মই কওঁ তেতিয়ালে কি হ'ব যদি সংখ্যা এটা বিজ্ঞানসন্মত লিপিত প্ৰকাশ কৰা থাকে তো তাৰ পৰাও আমি কি কৰিব পাৰো তাৎপৰ্যপূৰ্ণ অংকৰ সংখ্যা আমি বাছি উলিয়াব পাৰো আৰু তাৰ ক্ষেত্ৰত আমি কি চাম জানা এই ক্যাপিটেল n ৰ মানত যিখিনি সংখ্যা থাকিব তাৰ পৰা আমি কি কৰিব লাগে তাৎপৰ্যপূৰ্ণ অংকৰ সংখ্যা বাছি উলিয়াব লাগে মন কৰে তো ইয়াত কেইটা আছে আমাৰ তিনিটা তাৎপৰ্যপূৰ্ণ অংক আছে কাৰণ গুটিকেইটা অশূন্য মন কৰিলে সাপোজ মই যদি কওঁ 52.04 * 10 টু দি পাৱাৰ 4 বুলি যেতিয়া মই কম তো ইয়াত কেইটা থাকিব তোমাৰ চাৰিটা তাৎপৰ্যপূৰ্ণ এইগিটা তিনটাটো অশূন্য হলে শূন্য কি আছে দুটা অংকৰ মাজত আছে তো তেতিয়া কি হ'ব শূন্যটো কি হ'ব তোমাৰ তাৎপৰ্যপূৰ্ণ হৈ যাব তো এইখিনি কিছুমান নিয়ম তো তোমালোকে এইখিনি জানিব লাগে ঠিক আছে তাৎপৰ্যপূৰ্ণ অংক কেনেকৈ বাছি উলিয়াবলৈ সো তোমালোকক কি হ'ব পৰীক্ষাত গুটেইগিটা ৰুল একেলগে কৰি পিনে তোমালোকক এটা এক্সাম্পল দিব পাৰে আৰু সেই এক্সাম্পলৰ আধাৰত তোমালোকে কি কৰিব লাগে বাছি উলিয়াব লাগে সাপোজ মই বুলি ক'লো বুলি তোমাক সে 0.024.5.020 তো মই যদি কওঁ তোমালোকক কেইটা তাৎপৰ্যপূৰ্ণ অংক আছে তুমি কি বুলি ক'বা এইটোতো নহয় কাৰণ অশূন্য অংকৰ আগত আছে তো 1 2 3 4 5 অশূন্য কেটা আছে 5টা শূন্য মাজত আছে তো +1 শূন্য আৰু এটা মাজত +1 আৰু শূন্য দশমিক বিন্দুৰ পাছফালে আছে তো +1 তো মুঠতে ইয়াত কেটা আছে তোমাৰ 8টা তাৎপৰ্যপূৰ্ণ অংক আছে আশা কৰো তোমালোকে এইখিনি বুজি পাইছা ঠিক আছে এতিয়া আমি কি কৰো সোৱা কেটামান ধৰ্মৰ বিষয়ে আলোচনা কৰো ধৰ্ম মানে কি সোৱা যিবোৰ তাৎপৰ্যপূৰ্ণ অংক থাকে সেইবিলাকক আমি কি কৰিব পাৰো কিটাটো এটা সংখ্যাই হয়নে নহয় তো সেই সংখ্যাবিলাকক আমি কি কৰিব পাৰো যোগ বিয়োগ পূৰণ হৰণ কৰিব পাৰো তো তাৰ কাৰণে আমি কিছুমান কি কৰিব লাগে নিয়ম কিছুমান আছে আৰু সেইখিনি আমি জানিব লাগে এটা মন কৰা ইয়াৰ আগতে মই কথা কেটামান কৈলো তোমালোকক হেতু কি হয় সোৱা যদি আমি সংখ্যা দুটা যোগ কৰি আছো সোৱা যত নেকি কি আছে তোমাৰ বেলেগ সংখ্যক তাৎপৰ্যপূৰ্ণ অংক আছে মন কৰা সাপোজ মই যদি কওঁ তোমালোকক সে 23.56 আৰু মই যদি কওঁ 42. সে মই যদি কওঁ তোমাক 4 তো যদি মই যোগ কৰো কিমান পাম 69.56 এইটো মই পালো এটা আমি সদায় মন কৰিব লাগে যাতে মোৰ এই যিটা অংক দিয়া আছিল সেই অংককেইটাত কেইটা তাৎপৰ্যপূৰ্ণ সংখ্যা আছে ইয়াতো আছিল তোমাৰ 4টা ইয়াত আছিল তোমাৰ 3টা আৰু তুমি এনসাৰত কিমান পালা 4টা পালা এটা যদি আমি এনেকৈ থৈ দিও কি বুলি কোৱা হয় ভুল বুলি কোৱা হয় তো আমি কি কৰিব লাগে সোৱা আমাৰ যোনটো এনসাৰ ওলাইছে সেই এনসাৰটোক আমি কি কৰিব লাগে এই তোমাৰ যে যিগলা প্ৰশ্নটো যিটা সংখ্যা দিয়া আছিল তাত থকা কম সংখ্যক তাৎপৰ্যপূৰ্ণ অংক থকা সংখ্যাৰ ৰূপত আমি তাক কি কৰিব লাগে প্ৰকাশ কৰিব লাগে তাৰ মানে
যেতিয়া মই এনসাৰত 4টা পালো মানে ডেফিনেটলি ভুল হৈছে যেতিয়া মই কথাটো ক'লো যেতিয়া তো মই কি কৰিব লাগিব এই সংখ্যাটোক মই কি কৰিব লাগিব 3টা তাৎপৰ্যপূৰ্ণ অংক থকা সংখ্যালৈ মই কি কৰিব লাগিব ৰূপান্তৰ কৰিব লাগিব বুজি পাইছা তো তেতিয়া আমি কি কৰিব লাগিব যদি মই 3টা তাৎপৰ্যপূৰ্ণ অংক থকালে মই যদি ৰূপান্তৰ কৰিব লগিয়া হয় তেতিয়া হলে মই কি কৰিব লাগিব এটা সংখ্যা এটা বাদ দিব লাগিব আৰু সদায় আমি কি কৰো একেবাৰে হুফালে থকা সংখ্যাটো আমি কি কৰো বাদ দিম ইয়াতে তাৰমানে মই 6 টো ইয়াৰ পৰা মই কি কৰিব লাগিব বাদ দিব লাগিব এটা 6 টো যদি মই বাদ দিব লগা হয় এটা আমাৰ কি থাকে কিছুমান আকৌ নিয়ম আহি পৰে আৰু যেতিয়া মই ইয়াক কি কৰিম তোমাৰ 3টা অংকৰ ওপৰত প্ৰকাশ কৰিম এই 3টা অংকৰ ওপৰত যদি মই প্ৰকাশ কৰো তেতিয়া কি বুলি কোৱা হয় তাক কোৱা হয় স্থূল মান নিৰ্ণয় কৰা বুলি কোৱা হয় ওকে স্থূল মান নিৰ্ণয় কৰা বুলি কোৱা হয় তো তোমালোকৰ হেতু ৰুলো আছে আমাৰ কিছুমান পাৰ্টিকুলাৰ আমাৰ নিয়ম কিছুমান আছে হেতু সেই নিয়ম কিছুমান মানি চলি আমি কি কৰিব লাগিব এখিনি কৰিব লাগিব ওকে স্পেলিংটো চাই লৈছো মই তাক কোৱা হয় তোমাৰ স্থূল মান নিৰ্ণয় কৰা বুলি কোৱা হয় অৰ্থাৎ ইংৰাজীত আমি ইয়াক কি বুলি কওঁ জানে ৰাউন্ডিং অফ ফিগাৰ্স বুলি কওঁ ৰাউন্ডিং অফ ফিগাৰ্স বুজি পাইছা কথাটো হয়নে যে আমি কি কৰিব লাগিব আমি যোনটো আমাৰ এনসাৰ আছে সেই এনসাৰটোক আমি কি কৰিব লাগিব এক প্ৰশ্নটোৰ মতে কম সংখ্যক তাৎপৰ্যপূৰ্ণ অংক থকা সংখ্যালে আমি কি কৰিব লাগিব তাক প্ৰকাশ কৰিব লাগিব তাৰ মানে মই কি বুলি কলো যদি এনসাৰত আমাৰ কেবাটাও যদি তাৎপৰ্যপূৰ্ণ অংক থাকে আৰু তাক যদি আমি কমকে প্ৰকাশ কৰিব লগিয়া হয় তাৰ মানে কিবা নহয় কিবা অংক এটা আমি বাদ দিব লাগিব আৰু মই কি বুলি কলো সদায় আমি হুফালে থকা অংকটো কি কৰো আমি বাদ দিও এফালে পৰা সাম আমি 3টা আছে ন তো এইগিটা ৰাখি পেলাই এইটো আমি বাদ দিব লাগিব এনেকে কৰিব লাগিব এটা ঘটনা হল তাক আমি কি বুলি কলো স্থূল মান নিৰ্ণয় কৰা বুলি কলো এতিয়া মন কৰা এই স্থূল মান নিৰ্ণয় কৰাৰ কিছুমান কি আছে গাইস কিছুমান আমাৰ নিয়ম আছে ওকে নিৰ্ণয় এতিয়া চোৱা এই স্থূল মান যেটা আমি নিৰ্ণয় কৰিম আমি 5 অৰ্থাৎ 5 সংখ্যাটোক আমি কি কৰিম মেন আধাৰ হিচাপে মানি চলিম ইয়াত তো সংখ্যাবোৰ কি হ'ব পাৰে চোৱা 5ও হ'ব পাৰে বাদ দিব লগিয়া সংখ্যাটো বাদ দিব লগিয়া অংকটো কি হ'ব পাৰে 5তকৈ সৰু হ'ব পাৰে বা 5তকৈ কি হ'ব পাৰে তোমাৰ ডাঙৰ হ'ব পাৰে তেতিয়া কি হ'ব চাই লোৱা স্থূল মান নিৰ্ণয় মই কেইটামান এক্সাম্পল দেখুৱাম সপোজ মই কলো 23.94 এটা মই কলো 23.86 মই কলো এটা তোমাক से 24. से तुम्हार 9 से मैं 7 कलो 7.5 और এটা मैं कलो 24. तुम्हार से 4.5 এটা সব মই কি কলো গুটে কিটাতে 4টা তাৎপৰ্যপূৰ্ণ অংক আছে আৰু কোনোবাই সুধিছে আমাক যে 3টা তাৎপৰ্যপূৰ্ণ সংখ্যা থকা অংকলে তাক আমি কি কব অংক থকা সংখ্যালে আমি তাক কি কব লাগিব ৰূপান্তৰ কৰিব লাগিব তো কোনোবাই যদি আমাক এটা কয় তো ডেফিনেটলি এফাৰ পৰা আমি সাম 3 আছে তাৰ মানে এটো বাদ দিব লাগিব আমি হয় না এটো বাদ দিব লাগিব তো প্ৰথম অংকটো চোৱা যদি মই 4 বাদ দিব লগা হয় তো মই কি কৈছিল 5 টক আমি আধা হিচাপে মানি চলিব লাগিব তো সংখ্যা কিছুমান কি হ'ব পাৰে 5তকৈ তোমাৰ সৰু হ'ব পাৰে বা 5তকৈ ডাঙৰ হ'ব পাৰে বা 5ও হ'ব পাৰে দা ঘটনা মন কৰা যদি বাদ দিব লগা অংকটো 5তকৈ সৰু হয় তেতিয়া তুমি অংকটোক বা সংখ্যাটোক তুমি বাদ দিয়া আৰু বাকি থকা অংকটো যেনেকৈ আছে হেনেকৈ লিখা তাৰ মানে ইয়াত आंसर কিমান হ'ব 23.9 হ'ব কাৰণ 4টো 5তকৈ সৰু ইয়াত 6 দিছো মানে 5তকৈ কি আছে তোমাৰ ডাঙৰ আছে তো যদি বাদ দিব লগা অংকটো 5তকৈ যদি ডাঙৰ হয় তেতিয়া হলে তাৰ ঠিক বাওঁফালে থকা অংকটোৰ হৈতে কি কৰা হয় এক যোগ কৰা হয় তো তেতিয়া ইয়াত কিমান হ'ব 23. তুমি কিমান পাবা 9 যদি বাদ দিব লগা অংকটো যদি 5 হয় দুটা কথা আহি পৰে এটা আহিব তোমাৰ যুগ্ম আৰু এটা আহিব তোমাৰ অযুগ্ম মন কৰা যদি বাদ দিব লগা অংকটো 5 হয় আৰু তাৰ বাওঁফালে থকা অংকটো যদি কি হয় তোমাৰ সংখ্যাটো যদি কি হয় তোমাৰ অযুগ্ম হয় তেতিয়া ইয়াত 1 যোগ কৰিব লাগে অৰ্থাৎ কিমান হ'ব 24.8 হৈ যাব আৰু যদি বাদ দিব লগা অংকটো 5 হয় তাৰ বাওঁফালে থকা অংকটো কি তোমাৰ যুগ্ম হয় তেতিয়ালে তুমি অংকটো বাদ দিবা বাকি কোনো পৰিৱৰ্তন নহয় তো সংখ্যাটো যেনেকৈ আছে হেনেকৈ লিখা বুজি পাইছা আশা কৰো বুজি পাইছা হয়নে তো এতিয়া আমি সেই প্ৰপাৰ্টি খিনি চাও ধৰ্ম খিনি চাও যোগ বিয়োগ পুৰণহৰণ এইখিনি একেবাৰে সিম্পল তোমালোকে যদি অলপ কনফিউজন হয় ৰিপিট কৰি পিনে বস্তুবিলাক চাব পাৰা ঠিক আছে এটা মই এটা সবতে দেখুৱাইছো তো এইটো যদি বুজি পাইছা যেতিয়া হনা তো ধৰ্মৰ যদি মই কথা কওঁ এটো ধৰ্ম এটা মই কৈছো যোগ সপোজ সি 24. से তোমাৰ 96 আছিল আৰু আমি কলো 20 से 20. से আমি কলো 4
হয়নে এটা আমি ইয়াক যোগ কৰিব লাগে এটা সো ইয়াত কেইটা আছে 4টা ইয়াত কেইটা আছে তোমাৰ 3টা তো এনসার যিমানটাই না থাকক কিয় মই সদায় তাক কি কৰিব লাগিব 3টা থকালে ৰূপান্তৰ কৰিব লাগিব তো মই যদি এইকেইটা যোগ কৰো মই কি পাম তোমাৰ এইখিনি পাম হয়নে তাৰমানে মোৰ ইয়াত কেইটা আছে 4টা আছে কিন্তু অশুদ্ধ মই ইয়াক কি কৰিব লাগিব 3টা থকালে ৰূপান্তৰ কৰিলেহে কি হ'ব তোমাৰ শুদ্ধ হ'ব তাৰমানে মই ডেফিনেটলি 6টো ইয়াক বাদ দিম তো 6টো 5তকৈ ডাঙৰ তেতিয়াহলে বাওঁফালে থকা অংকটোৰ সৈতে মই কি কৰিম এক যোগ কৰিম তো কিমান হ'ব 45 পইণ্ট তোমাৰ কিমান হৈ গ'ল 4 হ'ব তেনেকৈ তুমি যদি কি কৰা বিয়োগ যদি কৰা অংককেইটাক যদি বিয়োগ কৰা তো ঠিক একেই নিয়ম মানি চলিব লাগিব যে তুমি কোৱা আছে 24.96 তুমি কোৱা যে 12.5 বুলি ক'লা হয়নে কিন্তু যদি বোলে সমান থাকে তেতিয়া সমানে থাকিব মই যদি কওঁ যে 4 আছে যোগ কৰি মই 4টা যদি পাওঁ তো গোটেইকেইটা সেনেকৈ লিখিম কিন্তু যদি বেছি ওলায় এনসারটো যদি বেছি ওলায় তেতিয়া আমি একেবাৰে প্ৰশ্নটো থকা কমকৈ কিমান আছে সেইটোলে ৰূপান্তৰ কৰিব লাগিব যদি মই এইটো বিয়োগ কৰা বুলি কওঁ তো 6 4 তোমাৰ 2 1 তো ইয়াত কেইটা আছে ইয়াতো 3টা আছিল ইয়াতো 4টা আছিল এটা 4টা ওলালে অশুদ্ধ 3টালে যদি ৰূপান্তৰ কৰা শুদ্ধ হৈ যাব তাৰ মানে ডেফিনেটলি তুমি ইয়াত কি কৰা 6টো বাদ দিব লাগিব তো 6টো 5তকৈ ডাঙৰ তো কিমান হ'ব তোমাৰ ইয়াৰ লগত এক যোগ হ'ব তো এইটো হ'ল তোমাৰ এনসার তো পূৰণ আৰু হৰণৰ ক্ষেত্ৰতো ষ্টুডেণ্টছ একেই হ'ব তোমালোকে এইখিনি নিজে এক্সাম্পল কিছুমান কৰি চাব পাৰা ওকে সো আশা কৰোঁ বুজি পাইছা তো যদি ভিডিঅ'টো ভাল পাইছা তো লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ওকে আৰু যিমান লগৰ আছে সেইবিলাকৰ সৈতে ভিডিঅ'বোৰ ডিষ্ট্ৰিবিউট কৰিব ট্ৰাই কৰিবা ওকে সো আশা কৰোঁ এইখিনি বুজি পাইছা তো নেক্সট ক্লাছত আমি কি কৰিম কিছুমান থিয়ৰী আছে তো থিয়ৰীখিনি আমি পঢ়িম ৰাসায়নিক যেতিয়া সংযোজন হয় তেতিয়াহ'লে তাৰ সৈতে জড়িত কিছুমান আমাৰ কি আছে কি বুলি ক'ম মই সূত্ৰ কিছুমান আছে তো সেই সূত্ৰ কিছুমান আমি কি কৰিব লাগিব মানি চলিব লাগিব সো তেতিয়ালৈকে থেংক ইউ বাই বাই টেক কেয়াৰ